নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু মই আজি আহিছোঁ ছুপাৰলাইট SG ব্লকৰ চিমেণ্ট ফেক্টৰীত। এইটো ব্লকৰ চিমেণ্ট হয়, আপোনালোকে নাভাবিব বেলেগ এইটো চিমেণ্ট হয়, কিন্তু এইটো ব্লকত গাঁঠিবৰ কাৰণেহে এইটো চিমেণ্ট হয়। আপোনালোকে আহক, এইটো বেলেগত লগাব নোৱাৰে, বেলেগ বা ৰঙা ইটা হওক কিবা হওক লগাব নোৱাৰে, কিন্তু লগাব পাৰে যদিও মই নাজানো, আজিলৈকে লগাই পোৱা নাই বা লগোৱা দেখাও নাই। কিন্তু এইটো হ'ল পিকচাৰ ব্লক বুলি কয়। কি বহু মেচিন আছে, ইয়াৰ মেচিনকেইটাৰ পৰা ব্লকৰ ইটা বনোৱা হয়, ব্লকৰ চিমেণ্ট বনোৱা হয়, চৰি হা, ব্লকৰ চিমেণ্ট বনোৱা হয়। আৰু আপোনালোকক মই দেখাওঁ, এইফালে ব্লকৰ চিমেণ্ট বনি আছে। আৰু আপোনালোকক পেকেটবোৰ দেখাই দিওঁ, কি নামটো হয় আপোনালোকে চাওক, আৰু মই দেখাই দিছোঁ। এইবোৰে হয়, এইটো হয় 26 কেজি পেকেট হয়, চাওক 26 কেজি পেকেট হয়। এইটোৱে আটা হয়, ব্লক ইটাত লগাব পৰা এইটো আটা হয়। আৰু চাওক কেনেকৈ বনি আছে, আৰু আপোনালোকক মই দেখাওঁ। এইফালে বনাই আছে, চাওক ব্লকৰ আটাটো চাওক। ইয়াৰ মেচিনবিলাক চাওক। আৰু বন্ধুসকল, যি হ'ল এই ব্লগটোতো আপোনালোকে সকলোকে পাব। আৰু এই আটাটো আপোনালোকে ভাবি আছোঁ যে ক'ত পাম, কেনেকৈ পাম বুলি ভাবি আছোঁ যদি এইটো পাই যাব। আপোনালোকে হাৰ্ডৱেৰ দোকানত গৈ সুধিলে হ'ল, বা ব্লক ইটাত লগোৱা চিমেণ্টটো ক'ত আছে নে নাই বুলি সুধিলে হ'ল। আৰু আজিকালি হাৰ্ডৱেৰ দোকানত এভেইলেবল হয়। আপোনালোকে য'ৰে পৰা ভিডিঅ'টো চাই আছে, আপোনালোকে বা ওচৰত হাৰ্ডৱেৰ দোকান থাকিলে আপোনালোকে য'ত ব্লক পায় আৰু এইটো আটাটো পাবই, আপোনালোকে তাত সুধিলে হৈ যাব, পাই যাব। আৰু আপোনালোকে ভাবি আছে যদি কেনেকৈ গাঁঠিলে হ'ব আৰু মিস্ত্ৰী পাম নে নেপাম বুলি ভাবি আছে যদি আপোনালোকে পাই যাব মিস্ত্ৰী। যিসকলে ৰঙা ইটা গাঁঠি আছে সেইসকলেও পাৰিব। আমাৰ চাওক এইবোৰ চব ৱাল ব্লক ইটাৰে মৰা হৈছে। চাওক এইটো হয় ফেক্টৰী হয়। আহিছোঁ তেওঁ ব্লক ফেক্টৰী, মই ভিডিঅ' বাৰ নবনাওঁ, বেলেগ এদিনা বনাম। আৰু চাওক আমাৰ ব্লক কেনেকৈ জমা হৈ আছে, চব বহুত ব্লক আছে, ব্লক ইটা হয়, এইটোৱে ব্লক ইটা হয়। আৰু আপোনালোকে ভাবি আছে কিমান পিছত কিমান বেগ ব্লক লাগিব। আৰু 400 ভিতৰৰ পিছত, মই জনামতে 400 ভিতৰৰ পিছত লাগে আপোনাৰ 8 বেগ হয়। 8 বেগ আপোনালোকে প্ৰথমত ল'ব পাৰে, হয়তো কমকৈও ল'ব পাৰে। আপোনালোকে যিহেতু হাৰ্ডৱেৰ দোকানত পায়, আপোনালোকৰ ওচৰতে যদি দোকান আছে, আপোনালোকে যদি কমি যায় তেতিয়া পাছত আনিব পাৰে, আপোনালোকে আনি ল'ব। মই ফেক্টৰীৰ ভিতৰত আছিলোঁ, যিহেতু ভালকৈ আৱাজটো অহা নাই, ফেক্টৰীৰ ভিতৰত মেচিন চলি আছে আৰু গাড়ীৰ আৱাজটো বেছি হৈ আছে, সেইকাৰণে আৱাজটো ভালকৈ অহা নাই। মই আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ, ভালকৈ শুনি পালে নেপালে। আপোনালোকক এটা গড়ত ধৰিছোঁ, আপোনালোকে কিমান ডাঙৰ গড় বনায়, কিমান কি বনায় মই নাজানো, কিন্তু হ'লেও আপোনালোকে যদি 5 মিটাৰ লয় তেতিয়া লাগিব আপোনালোকক 8 বেগ, যদি 10 মিটাৰ লয় তেতিয়া লাগিব 16 বেগ কেমিকেল লাগিব। তাতকৈ যদি কম বেছি হয় আপোনালোকে পাছত লৈ ল'ব পাৰিব, যিহেতু দোকানত আজিকালি এভেইলেবল পায়। আপোনালোকক অন্য এটা ভিডিঅ'ত লগ পাম। বাই বাই, টাই টাই।